ঘৰত আছে নে? আছো অ বৰ্মা বহিছো অ বৰ্মা খাবলৈ কেছে লৈ আহ তোৰ অকণ খাওঁ পেট আহি মাটিত পৰিবহি তহঁতৰ মুখ চুপতিবোৰ বন্ধ কৰচোন মই কিবা এটা আনিছোগে ৰ দিয়ক আৰে তুমি ইণ্টাৰভিউ কেতিয়া আছে আকৌ এপ্লাই কৰিছোহে এক্সাম দিম নহয় খবৰ দিবি আকৌ মোক দুদিন আগতে অভিনয়নো কাক দিম সোমাই যাবি ইয়াত কৰিছো ৰ জোনবা ক'ত গ'ল তাই এঠাইলৈ গ'ল কেতিয়ানো আহে জানো অ মা তাই ফোনটোৱে ৰিচিভ কৰা নাই আকাশ তোৰ কি হ'ল ঐ এইবোৰ কথা বাদ দেচোন একো নহয় বেলেগ কিবা কথা এটা আপুনি চাব নাগে যাওক খাবি হ'ব আপুনি যাওকচোন বাৰু তই কিনো যি টি কথাবোৰ কৈ থাক একো নাই বৰ্মাই গম পাওক দে অ পাহি তইও আছ অ বৰ্মা এ লক্ষী আহিছে চাহ বনাও এইটো একো নহয় পাহি বৰ্মা এই ইহঁত দুটাৰ কথা বাদ দে পাহি পইচা তই ইয়ালৈকে আহিছিলি নে আপোনালোকৰ ঘৰলৈকে আহিছিলো কিবা কামত আহিলে আপুনি তাই ৰাস্তা পাহৰিলো আজি তাৰ কথা শুনা জয় বিজয় দুইটাৰ লগ এৰিবই নোৱাৰো আৰু ন এই বুধবা ফেব্ৰিক গ্ৰাইণ্ড লগাই থৈছো দুইটাই শত্ৰুৱা মানে একো নহয় দে চাহ কেনেকে লাগি আছো তই টেপেককে মাজতে মাতটো নিদিবিচোন পিছে পাহি মাহঁতৰ খবৰ ভালনে ভাল মই পিছে খবৰ এটা দিবলৈহে আহিলো মোৰ বিয়া ঠিক হৈছে বৰ্মা কি তোৰ আকৌ কি হ'ল একো নাই टूटा टूटा एक परिंदा ऐसे टूटा फिर जुड़ ना पाया একো নহয় দে পিছে বিয়া কেতিয়া আৰু লৰা ঘৰ ক'ত মাঘৰ 25 তাৰিখ লৰা মাহতেহে চাইছে শিৱসাগৰত অইলত কৰে বোলে পিছত বিয়ালৈ মাতিবহি বাৰু ভালেই দে আমাক কিন্তু পাহৰি নাযাবি নাপাহৰো তহঁতকনো পাহৰিব পাৰো নে নাপাহৰে তোৰ নাপাহৰিবি দেই বাৰু ভালেই হৈছে সময়তে কামবোৰ কৰাই ভাল আমাৰ এজনীকো আজৰি কৰিব লাগিব আৰু তহঁত দুটাকো কৈছো বিয়াত লাগি কৰি দিবি ঠিক আছে দে লাগি দিম গোল্লা বিলাম তোমাৰ বিয়াত মাতবা তোমাৰ বিয়াত এৰাল যি কৰবি যা ঠিক আছে বৰ্মা মই তেনেহলে যাও তহঁত বহ আন্ধাৰো হল নহয় যাব পাৰিবি জানো পাৰিম যাও ঐ ৰচোন কওক বৰ্মা এতিয়া অকলে যাব নালাগে ৰ ঐ লৰা তই যাচোন তাইক আগবঢ়াই দেগে ঐ আকা তই তাইক থৈ আগে যা ময়ো যাওঁ তই ক'ত যাওঁ ময়ো যাওঁ ঘৰলৈ যাওঁগে আৰু ভাই নাই যাওঁ হ'ব দে যাওঁ ঐ তই নাখাৱ নেকি আজি খোৱা মোৰ নাই যাওঁগে বাই মন তই তাইক আগবঢ়াই থৈ আগে যা ঠিক আছে মা যাওঁ দে বৰ্মা যা তোৰ পিছে কিবা আগবাঢ়িলগে নে মনৰ মানুহজনীক কম বুলি এতিয়াও খোৱাই নহল সেইবোৰ আৰু এতিয়া একো নাই আমি ভাবি থকা কথাবোৰনো ক'ত সকলো ভগৱানৰ লিখনিও আৰুনো কিমান সময় লবি তই সময়টো নাই এতিয়া আৰু মই ভাবিবলৈও মন চাকৰি এটাও হোৱাগে নাই এতিয়া ভবা কথানো ক'ত হয়গে গৈ থাকোচোন এনেকৈ যি হয় দেখা যাব ঠিকে আছে এনেকৈ গৈ থাকচোন ভাল হ'ব দে এদিন বাৰু দে একণ মই অকলে পাৰিম ঠিক আছে কৰিবা ভালকে থাকিবি ঐ
ইমান লগে মাতিলি যে ক'ত নোযাওঁ ক'ত যাওঁ মানে কেলে মানস হঁতৰ খানা নাযাওঁ নে মানসৰ ঘৰত খানা কিহৰ খানা আকৌ বেল পাগল হ'ল কিনো বকি আছ তই কেলে মানসে চাকৰি পালে না গম নাপাওঁ কেতিয়া মই যে গমেই নাপাওঁ আজি ঘৰত খানা দিছে তাই মানে তোক খানা নাই মতা সি মোক একোৱে কোৱা নাই গাঁৱৰ এফাল মানুহ মাতিছে সি খানালে বুজিছ অসীম আমাৰ নিচিনা দুখীয়া আৰু কাম বন নকৰা মানুহবোৰে ডাঙৰ ডাঙৰ মানুহৰ বুজত স্থানেই নাপায় আৰে ভাই কেলে নাই কৈছ খানাহে একো ব্ৰইলাৰ মাংস বাদ দে নাই মতা সঁচাটোৱে কৈছো অসীম আজি যদি মোৰো কিবা এটা থকাহেঁতেন হয়তো বাদ দে সেইবোৰ তই যাবি মোৰো তোৰ লগত আলিমুৰ যাম ভাবিছিলোঁ বজাৰ কেইটামান কৰিব আছিলে মই বজাৰকেইটা কৰি আহোঁ তই যা ক'ত যা ৰ ময়ো যাম সেইটো সময়ত তই তাক পইচা কেইটা নিদিয়া হ'লে কি আজি ইণ্টাৰভিউ দিবলৈ যাব নোৱাৰে এতিয়াতো কি পাহৰি গ'ল নাযাওঁ তেনেকুৱা খানা খাবলৈ ময়ো ব'ল নালিতা এতিয়া পকৰি ঘুগুনিকে খাই আহোঁ দুইটাই এই সেইবোৰ নকৰিবি তই তোক মাতিছে নহয় তই যাবি বাদ দে নাযাওঁ সি বেয়া পাই একো কৰিব নাই ব'ল যাওঁ আমি দুটা পিছে তই কিবা এটা কৰিম বুলি ভাবিছনে নাই দেখিছাই দেখোন চেষ্টা কৰি আছো একো এটা হোৱাগে নাই মইনো এতিয়া কি কৰিম আমাৰ সকলোৰে আশা ভৰসা তোৰ ওপৰতে মন সপোনবোৰ তয়ে দেখিব লাগিব আৰু তয়ে যুঁজিব লাগিব মোৰ বিয়া ঠিক হৈছে বৰমা কি মানসৰ ঘৰত খানা কিহৰ খানা আকৌ বেল পাগল হ'ল কিনো বকি আছ তই কেলে মানসে চাকৰি পালে না গম নাপাওঁ কেতিয়া মই যে গমেই নাপাওঁ আজি ঘৰত খানা নাই ঐ এনেই অলপ ওলাই আহিছিলোঁ তই ক'ত গৈছিলি এই মই বজাৰ কেইটামান কৰিবলৈ গৈছিলোঁ তই এতিয়া ঘৰ যাবি কেনে অঁ ঘৰলৈকে যাওঁৱেই আৰু ঠিক আছে যা তেতিয়া ৰচোন তোৰ কিবা কাম আছে নেকি এতিয়া নাই তোৰ তেতিয়াহ'লে চাকৰি ফালেকে যাওঁচোন বল বহুত দিন হ'ল নোযোৱা কাইলৈ গৈ আকৌ কি কৰিবি এই তই বলচোন আৰুনো কেইদিন থাকিম থকা কেইদিনে ফুৰি ল আৰু বল না হ'ব ব'ল যাওঁ স্কুলখন খালি আগত থৈ যাব লাগিব অ'কে নেপেলাবি দে ছোৱালী নেপেলাও উঠি বাকী আয়োজন কেনেকুৱা চলিছে পালেহিয়ে নহয় চাগে পালেহিয়ে আৰু আয়োজন চলিছে আৰু তোৰ যে ইণ্টাৰভিউ আছে কি হ'ল মোৰনো আৰু কিবা হ'বগে নে সদায় একেবোৰে আৰু একো নহয় দে ভাল হ'ব এদিন নহয় এদিন সকলো ভাল হ'ব এই দুদিনলৈ ৰওঁতে হাতৰ পৰা সকলো হেৰাই গৈছে আৰু এতিয়াতো ভাল পোৱা কাৰণবোৰ হেৰাই গ'ল কেতিয়াও বিচাৰি নোপোৱা ঠাই বাকীবোৰ বাৰু বুজিলো পিছে ভাল পোৱাৰ কাৰণ বুলি যে ক'লি কথাটো কি কিনো বেলেগ কথা আৰু একেবোৰে ইমান দিনৰ পৰা লাগি এটা চাকৰিয়ে হোৱাগে নাই লাগি থাকচোন তই কাৰোবাক ভাল পাৱ হয় নাই আৰু নোকোৱাকৈ মনতে থৈ দিছ সেই কি যে কথাবোৰ কৈ থাকো আৰু তই নাই কিবা এটাতো আছে কচোন মোক নাই একো নাই ব'ল ঘৰলৈ যাম ব'ল তই কাৰোবাক ভাল পাৱ আৰু এতিয়ালৈকে কিয় কোৱা নাই কি যে কথাবোৰ সুধি থাক তই তই মোক জাষ্ট এটা কথা ক ইমান দিনে কিয় কোৱা নাই তাইক একো অ' ল'ৰা তই কবি নেকি তই একো নকলি যে আৰে মই এটা বেকাৰ তই নুবুজ কিয় কোনোবাই ভাল পাবলৈ মোৰনো কি আছে কেনেকে কওঁ যে তোক মই ভাল পাওঁ তোক মই নিজৰ কৰিব বিচাৰোঁ আকাশ তই বোৰ কি কৈছ এই কথাকেইটা ক'বলৈ যেতিয়াই বিচাৰোঁ মোৰ বুকুখন বিষাই যায় তই ধেমালি কৰিছ হয় নাই সেইটোৱে ন মোৰ নিচিনা বেকাৰ ল'ৰা এটাই তোক কেনেকৈ ভাল পাব পাৰিব আৰে শুন আকাশ মই তোক সেইটো কোৱা নাই কিন্তু
কেতিয়াৰ পৰা এইবোৰ আৰু তই কিয় মোক এবাৰো নকলি কলেজৰ পৰাই ভাবিছিলোঁ এদিন কিবা এটা কৰিম, জীৱনটো সুখৰ হ'ব, তাৰপিছত তোক সকলো খুলি ক'ম, কিন্তু সেইটো দিন যে আৰু নাহে। তই বহুত দেৰি কৰি দিলি আকাশ। আৰু তই কিয় ভাবি লৈছিলি যে তোৰ কিবা এটা হ'লেহে মই মোৰ অৱস্থাটো দেখিছ তই? মোৰ দৰে ল'ৰা এটা তহঁতৰ ঘৰত মানি ল'লেহেঁতেন জানো? হ'ব দে এতিয়া, ব'ল ঘৰত চিন্তা কৰিব নহয়। শুন আকাশ, যি লিখা আছে তাত মই একো কৰিব নোৱাৰো। এইবোৰ চব ভাগ্যৰ লিখন, যেনেকৈ লিখা আছে তেনেকৈয়ে হ'ব। সেইকাৰণে মই ইমান সহজতে জীয়াই থাকিব পাৰিছোঁ। তই এইবোৰ ভাবি নাথাকিবি। নতুন জীৱন আৰম্ভ কৰিবলৈ লৈছোঁ, নতুন সময়ে তোক হাত বাউল দি মাতি আছে। সেইবোৰক আঁকোৱালি ল তই, সুখী হ তই, ভালে ৰাখিবি নিজক। আৰু তই ভালে থাকিবি তই সদায়। চাবিচোন এদিন তোৰো ভাল সময় আহিব। মোৰনো কি, এনেকৈ গৈ থাকিম আৰু, কিবা এটাতো নিৰ্ধাৰিত সীমা আছে। জীৱন মানেইচোন যুঁজ, যুঁজি যা, এদিন সকলো ভাল হ'ব। আৰু মোক বেয়া পাই নাথাকিবি। আৰু মোৰ হাতততো এতিয়া একো উপায়ো নাই। তোক আকৌ মই কিয় বেয়া পাম? মাথতে পাহৰি নাযাবি, তোক একো দিব নোৱাৰোঁ মই, কিন্তু তোতকৈও বেছি ভাল পাব পাৰোঁ মই। আকাশ, আচলতে কি জান, আমাৰ সপোনবোৰ যদি সঁচা হ'লহেঁতেন, না আমাৰ আত্মসন্মানে আঘাত পালেহেঁতেন, না আমাৰ হৃদয় ভাঙিলেহেঁতেন। সকলো সপোনবোৰৰ গাতেই দুখ। এইবোৰ ভাবি নাথাকিবি আৰু এতিয়া, ভাল হ'ব দে এদিন। হেল্ল' গাইজ, মই আকাশ। আজি আমাৰ গাঁওখন দেখাবলৈ আহিলোঁ। চাওকচোন কি ধুনীয়া। আমিও এটা সময়তে শৈশৱ এই ঠাইতে আমি অতিবাহিত কৰিছিলোঁ। চাওকচোন ৰাইজ। আকাশ, কি কৰি আছ? এয়া আমাৰ গাঁৱৰ লাল। কাৰোবাক যদি আমাৰ গাঁৱৰ ব্ৰইলাৰ ফাৰ্মত ভেকচিন দিব লাগে, ইয়াক যোগাযোগ কৰিব। হয় নি? ক'ত যাওঁ ক'ৰ পৰা যাওঁ। কৈ দে আৰু ক'ৰ পৰা আহিলোঁ। গৰু পৰা আহিলোঁ, গৰু খুলি আহিলোঁগৈ। লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। হৈ গ'ল। বাৰু ৰাইজ, আজিলৈ হ'ব। অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ, আৰু মোৰ চাকৰিৰ ভিডিঅ'কেইটা চাই থাকিব। বাৰু ৰাইজ, বাই বাই। বোৱাৰী, ঘৰত আছানে? দাদা দেখোন, আহক বহকহি। বহিছোঁ। এই গেলাই গলৈ আহিছিলোঁ বুজিছা। বতৰটো বৰষুণ দি দিলে, বোলো তোমালোকৰ খবৰ এটা লৈ যাওঁ বুলি সোমালো। পিছে কি কৰি আছিলা? এই ঘৰৰ কামতে লাগি আছিলো। ভালেই কৰিলে, এনেকে আহি থাকিবচোন মাজে মাজে। পিছে আকাশক দেখা নাই, ঘৰত নাই নেকি সি? সি ঘৰত নাই, কোনোবা ফালে ওলাই গ'ল নেকি। তাকেহে, এই বয়সে এইটো আৰু তাৰ দিয়াচোন, অকণমান ঘূৰি ফুৰা। পিছে সি চাকৰি বাকৰিৰ কথা চিন্তা কৰিছে নাই? ইণ্টাৰভিউ বিলাক দি আছে, বাকী একো হোৱাহে নাই দেখোন। হ'ব, চিন্তা কৰিব নালাগে। খুৰা বহিছে? বহিছোঁ। ভালনে তোমাৰ? ভালেই, আপোনাৰ? ভাল। তামোল খাব দেই। ঠিক আছে। মই ভিতৰত কাম এটা কৰি আছো মানে। ঠিক আছে, কৰিবা। সেইদিনা আকাশক নদীৰ পাৰত ভিডিঅ' চিডিঅ' বনাই থকা দেখিলোঁ। সি আকৌ সেইবিলাকত ধৰিলে নেকি? মাজে মাজে কিবা কিবি ভিডিঅ' বনাই থাকে বাৰু। সেইদৰে য'ত ত'ত এতিয়া ভিডিঅ' বনাই থাকিলে তাক নোখোৱাই নহয়, বুজিছা নাই? চাকৰি বাকৰি এটা কথা চিন্তা কৰিবলৈ ক'বা। চেষ্টা কৰি আছে বাৰু সি। বাৰু বোৱাৰী, মই এতিয়া উঠোঁ। এই বৰষুণ জাকো এৰিছে। গেলাই চাগে মোৰ কাৰণে ৰৈ আছে। এই ৰ'ব, চাহ খাই যাব আকৌ। নাই নাখাওঁ, বেলেগ এদিন আহিম। আৰু এই আকাশকো ক'বা, এই যে য'ত ত'ত ভিডিঅ' বনাই সময় নষ্ট কৰিবলৈ হাক দিবা। চাকৰি এটা সোনকালে যোগাৰ কৰিবলৈ কোৱা। আজিকালি প্ৰত্যেক ল'ৰাই চাকৰি হৈছে। মই কোৱাখিনিতো কৈছোৱে, আৰু সি কৰিবলগীয়াখিনি কৰিছে, বাকী আৰু ভগৱানৰ ওপৰত। ঠিক আছে, মই এতিয়া উঠোঁ বোৱাৰী। ঠিক আছে বাৰু। ভণ্টি, মই যাওঁ দেই, তুমি কামত লাগি থাকা। অ' মা,
গ'লনে এখেত? ডাঙৰ মানুহে মাতিলে মাতিব নোৱাৰো হা? তেনেকুৱা মানুহকনো মাতেনে? তুমি আকৌ তেখেতক চাহ খাবলৈ সুধিছা। তাৰ কি যে হ'বগে নহয়, মোৰ চিন্তাহে লাগিছে। তুমিনো তেনেকুৱা মানুহৰ কথা শুনিনো চিন্তা কৰিছা? একো নহয় তাৰ, সি বহুত চেষ্টা কৰিছে, চাবা এদিন সফল হ'ব এনেও সি। তাকে হেপাই চিন্তাই লাগিছে মোৰ বাৰু। এই চিন্তা কৰি নাথাকিবা, ব'লা আমি চাহ খাওঁগে, মোৰ কামো আছে। ব'লা ব'লা ব'লা। কি লিখিছিলি অ' তই? মোক দেখি উল্টাই দিলি যে। নাই একো নাই। চাওঁ কি লিখিছিলি দেখাচোন মোক। নাই এতিয়ালৈকে কিমান এপ্লাই কৰিছোঁ তাকে লিখি চাইছোঁ। চাচোন কিমানকেইটা এপ্লাই কৰিলোঁ, অলপত থাকি গুচি যায়। একো নহয়, তই দি থাকচোন, হ'বগে ৰ। জানো আৰু কি হয়গে। মোৰ ভাগ্যখনে চাচোন কিনো কৰা নাই। আছাম পুলিচ, ইণ্ডিয়ান আৰ্মি, SSC GD, CGL একো বাচি যাবলৈ নিদিওঁ, চব দিওঁ। তেওঁ মোৰ একেই, অলপত ৰখি গুচি যায়। হ'ব ৰচোন, এনেও হ'ব। ভালহে হৈছে তই এক্সামবোৰ দি আছ, তোৰ অভিজ্ঞতা বেছি হৈছে। কিমাননো আৰু জীৱনত শূন্যতা পাম। তহঁতৰ ওপৰততো মই সদায় বোজা হৈ থাকিব নোৱাৰোঁ। তেনেকেনো কিয় ভাবিছ তই? তইতো ডাঙৰ হৈ আহিছ, তোৰতো বিয়া কথা ভাবিব লাগিব। কিমান আৰু গাঁৱৰ কথা শুনি থাকিম। আজি বোলে ইটোৱে ক'লে, কাইলৈ বোলে সিটোৱে ক'লে, চাকৰি এটা পালেহে চবৰে মুখ বন্ধ হ'ব। তই আনৰ কথা চিন্তা কৰিব নালাগে নহয়, আৰু তই আমাৰ কথাও চিন্তা কৰিব নালাগে। মাথো তই চেষ্টা কৰি যা। তোক জানো আমি কোনোবা দিনা বুজা বুলি ভাবিছো? মোৰ লগৰ ল'ৰা চবেই চাকৰি ল'লে। এই মানসে চাকৰি পালে, ইটোৱে চাকৰি পালে। আৰে চাকৰি এটা নহ'লে সমাজখনৰ মানুহ বুলি গণ্যই নকৰে আজিকালি। তই আনৰ কথা বাদ দেচোন। তোক জানো আমি কোনোবা দিনা জোৰ কৰিছো তই চাকৰি এটা পাবই লাগিব বুলি? তই নিজৰ কৰ্তব্য কৰি যা, আৰু দেখোন তই কষ্ট কৰিছই। আমি সদায় আছো তোৰ লগত। নহয় বা, কেতিয়াবা লাগে চবেই আহি মোক ধৰি আহি কয় একেটাই প্ৰশ্ন, জীৱনত কিবা এটা কৰিব পাৰিবিনে? তেতিয়া মোৰ এনেকুৱা লাগে নিজকে শেষ কৰি দিবলৈ মন যায়। সেইকাৰণে মই লিখি ওলমাই থৈছোঁ। মোৰ যুঁজ কাৰো বিৰুদ্ধে নহয়, কেৱল মোৰ ভাগ্যৰ বিৰুদ্ধে।